মোৰ ফালৰ পৰা সকলোলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৰে জীৱনবোৰ ৰঙীন হৈ পৰক, ৰঙালী সকলোৱে জীৱনবিলাক ৰঙীন কৰি তোলক তাকে কামনা কৰিলোঁ। আৰু নতুন বছৰে সকলোৰে জীৱনলৈ নতুনত্ব আনক তাকে কামনা কৰিলোঁ। সকলোৰে সুখ সমৃদ্ধি বজাই ৰাখক। रसकी जौबने आतोरु आमी बारे रहनिया गाभरु रसकी जौबने आतोरु। তো গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। আজি হৈছে ৰঙালী বিহু। তো প্ৰথমতে সকলো ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। ফ্ৰেণ্ডছ, আপোনালোকক মই কৈছিলোঁ যে বহাগ বিহুত মই মাখিলতী গছ দেখুৱাম। মোৰ ফাৰ্ষ্ট ব্লগটোত কৈছিলোঁ আৰু এইজোপাই হৈছে মাখিলতী গছ। আৰু আজি হৈছে গৰু বিহু। আমাৰ ঘৰত যিহেতু গৰু আছে সেইকাৰণে মই এতিয়া মাহ পিচিবলৈ লৈছোঁ মিক্সিত। আৰু মোৰ মাহ পিচি হৈ গ'ল। এতিয়া মই পিচিম হালধি। এতিয়া মই পিচিবলৈ লৈছোঁ হালধি। আৰু হালধি পিচা হৈ গ'ল। আৰু এয়া হৈছে গৰু বিহুত লগা বস্তু। এতিয়া দেউতাই গৰুক গা ধুৱাইছে। পৰি থকা নিজা নদীৰ ঘাট পুৱাতে উঠিলৈ লাহনিখন কান্ধত লৈ। এডাল হৈছে নতুন পঘা। ইয়াতে ফুল চুল লগাই পেলাই অকণ ডিজাইন কৰি দিয়া হৈছে। আৰু এয়া দেখিছে আমাৰ গৰুজনী কান্দি আছে মই ব্লগত নোলোৱাৰ কাৰণে। ধেমালি কৰিছোঁ দেই। আৰু এয়া হৈছে টিকলি। টিকলি ৰাতিপুৱা আমাৰ ঘৰলৈ আহিছে মাখিলতী গছ নিবলৈ দেউতাকৰ লগত। আৰু এতিয়া গৰুক লাও খা বেঙেনা খা কৈ আছে। আৰু এয়া হৈছে আমাৰ ডাঙৰ গাই গৰু। বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা পুতাৰ মূৰতে পাক মাৰি ল'বলৈ। আৰু এয়া টিকলা টিকলা গৰু পোৱালি কেইটা। আৰু সিহঁতৰ এইটো ফাৰ্ষ্ট বিহু হয়। এমাহমান হৈছে সিহঁতে জন্ম হোৱা। আৰু বহুতে মৰম লাগে ন সৰু সৰু টিকলা টিকলা গৰু পোৱালিবিলাক। আৰু এই পোৱালিটো খুবেই দুষ্ট হয়। সেইকাৰণে তাক 3টা মানুহ লাগিছে গা ধুৱাবলৈ। বহুতে দুষ্ট হয়, ইফালৰ পৰা সিফালে দৌৰি থাকেহি। মাৰ সৰু বাপে সৰু তই বৰ বৰ গৰু বৰ বৰ গৰু বৰ বৰ গৰু বৰ বৰ গৰু খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু বাপে সৰু তই হবি বৰ বৰ গৰু বৰ বৰ গৰু বৰ বৰ গৰু। যা জাকে জাকে পোৱালি দিবি দেই, জাকে জাকে পোৱালি দিবি, ভাল সঁচৰ পোৱালি দিবি দেই, বৰ্ণ শংকৰ পোৱালি দিবি, এগাল এগাল গাখীৰ দিবি দেই, ঘৰলৈ সোনকালে আহিবি। ফ্ৰেণ্ডছ, মই মাহ হালধি লগাই ল'লোঁ আৰু এতিয়া গা ধুম। তো গা ধুই আপোনালোকক লগ পাই আছোঁ হা।
আৰু মাহ হালধি আপোনালোকে লগাবই। যাৰ যাৰ ঘৰত গৰু আছে তেওঁলোকেতো লগায়, আৰু কোনোবা যদি ঘৰত গৰু নাই তেনেহ'লে ওচৰৰ মানুহ ঘৰৰ পৰা আনি পেলাই লগাব। আজি মাহ হালধি লগোৱাটো খুবেই ভাল হয়, কাৰণ ছালৰ যিবিলাক সমস্যা থাকে জনবিশ্বাস মতে আজি সেইবিলাক মানে আজি লগোৱাৰ পিছত নাইকিয়া হয়। তো বছৰটোৰ কাৰণে ভাল, তো সেইকাৰণে সকলোৱে মাহ হালধি লগাব দেই। ফ্ৰেণ্ডছ, মই গা ধুই আহিলোঁ। এটা প্ৰব্লেমৰ কাৰণে মোৰ ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, তো এতিয়া আকৌ কণ্টিনিউ কৰিছোঁ। আৰু এতিয়া জাগ দিবলৈ হৈছে, তো জাগ দিবলৈ যোগাৰ কৰা হৈছে। এয়া আপোনালোকে দেখিছে। আৰু এয়া হৈছে গৰুৰ পিঠা। আৰু এয়া গৰুক বিচনী দি বিচি দিয়া হৈছে, কাৰণ আজি গৰুক বিচনী দি বিচাৰ পিছতহে মানুহে বিচনী দি বিচিব পাৰে। আৰু এতিয়াই মাখিলতী পাতেৰে গৰুক কোবোৱা হয়, আৰু সেইখিনি ভিডিঅ' মই কৰিব নোৱাৰিলোঁ। আৰু ভিডিঅ'টো আজি মই এইখিনিতে এণ্ড কৰি দিম। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ন'টিফিকেশ্যনসমূহ আপোনালোকলৈ সোনকালে যায়। আৰু আজিলৈ বাই বাই।